নমস্কাৰ আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। আৰু এই যে লাখপতি কৰিম বুলি কৈছিলে, লাখপতি হ'ল নে নাই? ইয়াত কোনোবা লাখপতি আছে নেকি? লাখপতি বাইদেউ, লাখপতি দিদি আছে নেকি? মই আপোনালোকক কৈ দিলো 7যোৰ চেণ্ডেল আপোনালোকৰ ছিগি যাব। 7যোৰ চেণ্ডেল ছিগি যাব, কিন্তু 10,000 টকা নাপাব। এইটো টানি নি থাকিব, আকৌ 26ৰ ইলেকশ্যন, বিধানসভা ইলেকশ্যনৰ ওচৰ পুৱাই দিব। এতিয়া ফৰ্মখন যে ফিল আপ কৰালে ইলেকশ্যনৰ আগত, ইলেকশ্যন যোৱাৰ পাছত ক'ব আপোনাৰ ফৰ্মখনত গণ্ডগোল হৈছে দেই। এনেকে টানি নি থাকিব, অকল ইলেকশ্যনৰ টুপ দিছে। গছপুলি ৰোৱালে হয়নে নাই? 10,000 টকা দিম বুলি বহুত। এতিয়া মিটিং বিলাকলৈ নি আছে। তাৰপিছত বাৰু কি কৰিব? কোনোবা এদিন হিমন্তক গামোচা পিন্ধাবই লাগিব বুলি কৈ দিয়ে নেকি? হয়নে নহয়? এনেকুৱা ধৰণে সিহঁতি এনেকুৱা কাম, বেয়া কাম কৰি আছে, অগণতান্ত্ৰিক কাম কৰি আছে।